নমস্কাৰ। আজি মই এটা মাটিমাহৰ দাইলৰ পকৰা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে আমাক সামগ্ৰী লাগিব। মাটিমাহৰ দাইল মই এনেদৰে মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ অলপ। 2টা পিঁয়াজ সৰু সৰুকৈ মিহিকৈ কাটি লৈছোঁ। অলপ নহৰু, অলপ আদা এনেদৰে পিচি লৈছোঁ। অলপমান বেকিং পাউডাৰ, অলপ জলকীয়া আৰু অলপমান পান মছলা লৈছোঁ। আৰু মই লৈছোঁ পিঠাগুড়ি। মই এনেদৰে বাটি এটা লৈ লৈছোঁ আৰু তাতে আটাইখিনি সামগ্ৰী দি এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ আৰু তাত মই সোৱাদ অনুসৰি নিমখ আৰু অলপমান হালধি গুড়ি দি দিছোঁ। আৰু আনফালে মই এখন পেন এনেদৰে গেছত উঠাই দিছোঁ। জুইটো ল' মিডিয়াম কৰি এখন গৰম হৈছে। তাত মই গৰম হোৱাৰ লগে লগে মিঠাতেল দি দিছোঁ। এতিয়া মিঠাতেলখিনি গৰম হৈছে, গতিকে মই এনেদৰে এটা এটাকৈ পকৰি দি যাম। আপোনালোকে চাই থাকিব। পকৰিখিনি এনেদৰে দি দিছোঁ। এতিয়া আমাৰ পকৰিখিনি এনেদৰে ৰঙচুৱা হৈ গৈছে, গতিকে এইখিনি নুমাব পৰা হৈছে। গতিকে মই এটা এটাকৈ এনেদৰে এখন প্লেটত ৰাখি দিছোঁ। এনেদৰে মই বাকীখিনি পকৰিও বনাই ল'ম। মাটিমাহৰ পকৰা হৈ গৈছে। আপোনালোকে কেতিয়াবা খাই পাইছে নেকি জনাবচোন। আৰু যদি খাই পোৱা নাই, এবাৰ ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।